जेरै खोथा एरै खामानि खोथा होनाय बायदि वेटिं हल लुफुंनानै होबाय सजल सिंहआ बिसायख'थिनि समाव रायजो राजाफोरनो खोथा होदोंमोन बिटिआरनि मावफुं सोद्रोमा बिथाङा गसाइगावनि श्रीरामपुर हरि मन्दिरनि वेटिं हलखौ बिटिआरनि मावफुं सोद्रोमा सजल सिंहआ दिनै गावनि आखाइजोंनो बेखेवनानै होयो। তখন ওইটা ভেবে যাই হোক সবার আশীর্বাদে শ্রীরামপুরের আমাদের বিষয় তখন ছিল এবং এই দাদারা ছিল তো এবং আমার সবার আশীর্বাদে তখন আমি ইলেকশন জিতে গেছি। জেতার পরে আমি অনেকদিন ধরে ভাবতেছি যে সেটা করতে হবে সেটা একচুয়ালি আমার এই হরিকালী মন্দিরত শ্রীরামপুর বজাৰত মানে ইলেকশনৰ টাইমত মই প্ৰতিশ্ৰুতি দিয়া আছিল যে ইয়াত যে ৰাইজে প্ৰসাদ লয় প্ৰসাদ লোৱাৰ জেগাখিনি অপেন আছিল বাৰিষাৰ দিনত বহুত অসুবিধা হয় তেতিয়া মই ইলেকশনৰ টাইমত ইয়াত এজন ৰাইজৰ লগত বহি যেতিয়া প্ৰসাদ লৈ আছিলোঁ তেতিয়া বৰষুণ দিছে আৰু তেতিয়া মই ভাবিছিলোঁ যে এইখিনি আমি শেড বনাই আৰু তাত এটা মিটিং হল বনাই ষ্ট'ৰ ৰুম বনাম তো এইখিনি কথা মতে ইলেকশনত মই দিয়া প্ৰতিশ্ৰুতি মতে আজি প্ৰতিশ্ৰুতি পালন কৰিলোঁ এইখিনি কাম সম্পূৰ্ণ হ'ল ইয়াৰ ইনগ্ৰেশ্যন কৰিলোঁ আৰু লগত আমাৰ দোল পূৰ্ণিমাৰ দিন ইয়াত আমাৰ কীৰ্তন হয় যে নামযজ্ঞ হয় তো এইটো প্ৰত্যেক বছৰ দোল পূৰ্ণিমাত এইটো আৰম্ভ হয় তো তাৰ এটা লাইখুঁটা স্থাপন কৰা হ'ল আৰু এই অঞ্চলত যি আমাৰ বুদ্ধিজীৱী ৰাইজ বুদ্ধিজীৱীসকল আপোনালোকে দেখা পাইছে প্ৰত্যেকজন মানুহ আছিল এখেতৰ লগত অলপ মত বিনিময় কৰিলোঁ আৰু আগন্তুক দিনত যে ইলেকশ্যনত যে আমি সবে একত্ৰিত হৈ যে শ্ৰীৰামপুৰবাসীৰ পৰা এজন ভাল প্ৰতিনিধি এজন আমি জিকাম তাৰ হৈ আমি সবে একেলগত প্ৰতিশ্ৰুতি ল'লোঁ আৰু সবে সংকল্পবদ্ধ হ'লোঁ যে আমাৰ প্ৰাৰ্থী ইয়াত শ্ৰীৰামপুৰত জিকিব। আমরা এখানে করতে পারবো তো তখন ওইটা ভেবে যাই হোক সবার আশীর্বাদে শ্রীরামপুরের আমাদের বিষয় তখন ছিল এবং এই দাদারা ছিল তো এবং আমার সবার আশীর্বাদে তখন আমি ইলেকশন জিতে গেছি। জেতার পরে আমি অনেকদিন ধরে ভাবতেছি যে সেটা করতে হবে সেটা কই গেল